হে দোস্ত, তো আজি আমালোকে পুৱাই পুৱাই গৈ আছোঁ কোচবিহাৰ। তো গৈ কেনে চাম কি কি আছে কোচবিহাৰত। তো বহুত মজা লাগিব দে। আৰু এতিয়া আমালোকে গৈ আছোঁ চৌতাৰাত, আৰু চৌতাৰাৰ পৰা ট্ৰেইনেৰে যাম। তো দে আৰু চাই থাক ব্লগখন, বহুত মজা আহিব দে। তো মই আৰু একবাৰ গৈছিলোঁ, কিন্তু সেই টাইমত ব্লগ বনাব পৰা নাই। তো আজি ফুল ডিটেইলছ দেখাম তোমালোকক, কেনেকুৱা লাগে চাই থাকক। তো এয়া আমালোকে আহি পালোঁ ষ্টেচন, আৰু ইয়াৰ ট্ৰেইন আহি গৈছে। তো এতিয়া আমালোকে উঠিম দে, আৰু চাই থাকক ব্লগখন, বহুত মজা আহিব দে, বহুত মজা আহিব। তো চাই থাকক। তো এয়াই আমালোকে গৈ আছোঁ ট্ৰেইনৰ পৰা। তো বহুত মজা লাগি আছে, আৰু তাত যাই কিনে চাম কি কি আছে, আৰু আপোনালোকক দেখাম কি কি আছে, ফুল ডিটেইলছত দেখাম। আৰু এয়া মোৰ লগত আছে ৰাছিদুল আৰু ৰাবিউল আছে। তো আমালোকে গৈ আছোঁ দে, আৰু বহুত মজা আহিব দে, চাই থাকক ব্লগখন। আৰু এয়া আমালোকে আহি পালোঁ কামাখ্যাগুৰি, আৰু ইয়াৰ পৰা অলপমান লেট হৈ গৈছে, আৰু কি কৰিম, যাবই লাগিব দে। তো অলপমান ৰেষ্ট লৈ লওঁ আৰু যাম দে, চাই থাকক। আৰু এই আমালোকে আহি পালোঁ বেনেশ্বৰ। তো ইয়াৰ পৰা আৰু ষ্টেচন নাই, ডাইৰেক্ট নিউ কোচবিহাৰ। তো তাৰ পৰা আমালোকে যাম ৰাজবাৰী। বহুত মজা আহিব দে। তো আৰু আমালোকে আহি আছোঁ দে, পামে আৰু চাই থাকক। আৰু ইয়াই আহি পালোঁ নিউ কোচবিহাৰ। তো বহুত মজা লাগি আছে, ইয়াৰ পৰা এতিয়া যাম দে, চাই থাকক। তো এয়াই আমালোকে গৈ আছোঁ এতিয়া লিভৰ পৰা যাম, যাই লিভৰ পৰা ওপৰত উঠি কেনে তো চাই থাকক ব্লগখন, বহুত মজা আহিব দে। আৰু আমালোকে গৈ আছোঁ, তো ইয়াই লিভৰ পৰা নামিলোঁ, আৰু এতিয়া যাব লাগিব ষ্টেচনৰ পৰা বাহিৰ হ'ব লাগিব। তো চাই থাকক ব্লগখন, বহুত মজা আহিব দে। আৰু ইয়াত বহুত মানুহে গৈ আছে, তো আমালোকে গৈ আছোঁ। আৰু এয়া সমস্যা হৈ গৈছে, ইয়াত লিফ্টটো খাৰাপ হৈ গৈছে, তো আমালোকক এনে খোজকাঢ়ি নামিব লাগিব। তো দে আৰু চাই থাকক ব্লগখন, বহুত মজা আহিব দে। চাই থাকক, যাম এতিয়া ৰাজবাৰী। তো ইয়া নামিলোঁ লিভৰ পৰা। তো এতিয়া আমালোকে খানা বানা খাই লওঁ দে, আৰু আমালোকে ভাতে খাম, এনে নাখাম। পুৱাই পুৱাই একো খোৱা নাই, তো ইয়া ভাত আহিল, তো এতিয়া খাম। তো ইয়াই খানা চানা হৈ গ'ল। তো এতিয়া হোটেলৰ পানীবিলাক ভাল নহয়, তো আমালোকে পানী কিনি লৈ লওঁ, আৰু এইবিলাকে খাব লাগিব। তো দে আৰু গৈ আছোঁ ৰাজবাৰী। তলৰ পৰা গৈ আছোঁ আমালোকে। তো বহুত মজা আহিব দে, চাই থাকক ব্লগখন। তো আপোনালোকক দেখাম কি কি আছে ৰাজবাৰীত। আৰু মই ড্ৰাইভাৰৰ লগতে বহিছোঁ, কাৰণ মোক ব্লগ বনাব লাগিব, সেইকাৰণে দে চাই থাকক, বহুত মজা আহিব দে। আৰু ইয়াই নিউ কোচবিহাৰৰ পৰা ৰাজবাৰীলৈকে 6 কিলোমিটাৰমান হ'ব, আৰু 6 কিলোমিটাৰ যাবলৈ 20 টকা লাগে দে, আৰু বেছি লোৱা নাই। বহুত মজা আহিব দে, চাই থাকক ব্লগখন। এয়া জাম লাগি গৈছে, তো পালোঁৱে আৰু আমালোকে। আৰু ইয়াত বেগ চাই হাবি জাবি চেকিং কৰি আছে, তো আমালোকৰ বেগ চেকিং কৰিল। আৰু ইয়া আমালোকে গৈ আছোঁ টিকেট কাউণ্টাৰত টিকেট কাটিবলৈ। তো দে টিকেট কাটি যাম, আপোনালোকক দেখাম চব কিছু দে, মজা লাগিব দে, চাই থাকক ব্লগখন। তো এয়া ৰাজবাৰী দেখাই লওঁ প্ৰথমতে, আৰু ভিতৰত যাম দে, টিকেট কাটি লওঁ, চাওঁ দাম কিমান, চাই থাকক। আৰু ইয়াৰ 25 টকাকৈ ল'লে টিকেট। তো দে এণ্ট্ৰি কৰিলোঁ। বহুত মজা লাগি আছে দে, চাই থাকক ব্লগখন, চিনাৰীখন বহুত মজা লাগি আছে। তো ইয়া হয় এণ্ট্ৰি কৰাৰ ৰাস্তা। তো আমালোকে গৈ আছোঁ দে, বহুত মজা আহিব দে। আৰু তেওঁলোকে ভিডিঅ' বনাই আছে, তো মই ব্লগ বনাই আছোঁ। ইয়া হয় ৰাজবাৰী। বহুত মজা আহিব দে। তো ফাইনেলি আমালোকে আহি পালোঁ ৰাজবাৰী, আৰু ভিতৰত
সোমাইলোঁ আৰু ইয়াৰ ৰাজবাৰীৰ কেইটামান বিশেষ কথা জানানে আপোনালোকে? এই ৰাজবাৰীখন বনাইছে 1887 চনত। আৰু এখন বিশেষ কথা যে এই ৰাজবাৰীখন যে চলাইছিল, ৰাজসভাখন যে চলাইছিল, সেই ৰজাজনৰ নাম আছিল মহাৰাজা নৃপেন্দ্ৰ নাৰায়ণ আৰু তেওঁৰ পত্নীৰ নাম আছিল সুমিত্ৰা দেৱী। তো তেওঁলোকে এই ৰাজসভাখন ৰাজত্ব কৰিছিল। তো দেয়াৰ চাইডক ব্লগখন বহুত মজা আহিব দে আৰু ফুল ডিটেইলছ দেখাম আপোনালোকক কি আছে। তো ইয়াত আৰু বহুত গৰম পেলাইছে, তো আমালোকে ঘামি গ'লোঁ দে আৰু জলদি যাব লাগিব দে। আৰু চিনাৰীবোৰ দেখি বহুত মজা লাগি আছে দে, চাই থাকক ব্লগখন, বহুত মজা আহিব দে। তো ইয়াত কি লিখিছে চাওক। তো ইয়াত লিখিছে অনুগ্ৰহ কৰি প্ৰৱেশ কৰিবেন না বাগান এৰিয়া, প্লিজ ডণ্ট এণ্টাৰ ইনটু দ্য গাৰ্ডেন এৰিয়া। তো ইয়াত গাৰ্ডেন এৰিয়াত এণ্টাৰ কৰিব বাধা দিছে, কাৰণ ইয়াত অলপমান ৰিস্ক হৈ আছে। আপোনালোকে শুনি পাইছে না নাই, ৰাছেল ভাইপাৰ পূৰা অসমত ইণ্ডিয়াতে পূৰা আহি গৈছে। তো বহুত ৰিক্সৰ, সেইকাৰণে কৈছে গাৰ্ডেন এৰিয়াত যাবলৈ বাধা দিছে আৰু ইয়াক ঘাঁহ কাটিছে। তো আমালোকে ফাইনেলি ভিতৰত আহি গ'লোঁ ৰাজবাৰীত। তো এয়া হয় হিষ্টৰী এই ৰাজবাৰীখনৰ। তো এয়া চাওক ওপৰৰ ভিউ, বহুত মজা লাগি আছে দে, চাই থাকক ব্লগখন। তো ওপৰৰ ভিউখনো মজা লাগি আছে দে। তো চাওক এইবিলাক হিষ্টৰী হয়, ৰাজসভাৰ ফটো চটো চব ৰখি দিছে তাত। আৰু এইবিলাক চব ৰজাৰ ফটো লগাই দিছে ইয়াত। আৰু এইফালে ৰজাৰ যিমান গাড়ী ঘোঁৰা আছিল চববিলাক ফটো লগাই দিছে। বহুত মজা লাগিছে চাই কিনে। আৰু এয়া এখন হাতীৰ কংকাল, তো বহুত আগৰ কংকাল এইখন। তো এতিয়া আমালোকে ওপৰত যাওঁ। এই চিৰিবিলাক যে আছে বহুত হালকা কাঠেৰে বনাইছে। তো ইয়াত লিখিও দিছে যে 25 জনৰ ওপৰত চলাচল নকৰিব, কাৰণ হালকা হয় দে। তো দে আৰু চাই থাকক ব্লগখন। তো এয়া হয় ৰাজবাৰী, আমালোকে ওপৰত আহি পালোঁ। ইয়াত চাওক তলৰ ভিউ আৰু ওপৰৰ ভিউ, তো বহুত মজা লাগে। আৰু ইয়াত কেমেৰা কৰা এলাও নাই, কিন্তু মই পাৰ্মিশ্যন লৈছোঁ তেওঁলোকৰ পৰা ব্লগ বনাবলৈ। তো চাই থাকক, চাওক ওপৰৰ পৰা বহুত মজা লাগি আছে দে ভিউখন, বহুত মজা লাগি আছে। চাওক ইয়া হয় ৰাজবাৰী, বহুত মজা আছে দে। আৰু ইয়া হয় সুমিত্ৰা দেৱীৰ বস্তু, সেইফালেও আছে শিলনৰা সুমিত্ৰা দেৱীৰ। তো বহুত মজা লাগি আছে, আমালোকে চাই আছোঁ হিষ্টৰী। ইয়া হয় চামুচ স্পন সুমিত্ৰা দেৱীৰ, কিহেৰে বনাইছে ন। আৰু ইয়াত চাওক তেওঁৰ মেডেল, আৰু ইয়া এখন তলা। তো ইয়ে আৰ্মিৰ মেডেল হয়। আৰু ইয়ে চাওক ইয়ে হয় হিষ্টৰী। এইবিলাক কেমেৰা কৰিব নদে, কাৰণ মই পাৰ্মিশ্যন লৈছোঁ। চব গান ৰজাই তেওঁলোকে সেনাপতিয়ে যা চলাইছিল গানবিলাক চব ইয়াতে ৰাখি দিছে হিষ্টৰী। তো চাওক বহুত মজা লাগি আছে দে, বহুত বস্তু চাব পাৰিব আপোনালোকে আহিলে। তো ইয়া হয় গান Kar-90 San-90 চব আছে। আৰু ইয়া হয়, চাই থাকক ব্লগখন, বহুত মজা আহিব দে। আৰু আপোনালোকে জানানে এই বস্তুবিলাক বহুত চবত ৰাখি দিছে। তো ইয়াত গানবিলাক চাওক কি গান আছে। তো এইখন চাওক ডেমো, বহুত সৰু সৰু। আৰু ইয়াত আছে Kar-90 হাবি যাবি কি গান আছে দে। আৰু ইমোবিলাকো ৰাখিছে ইয়াত, লঞ্চাৰবিলাক চব আছে ইয়াত। লঞ্চাৰ আছে, কি বা এইবিলাক গানৰ নাম নাজানো মই ভালদৰে। তো এইফালেও আছে Kar-90 AM-18। তো এইফালে আছে DZ, আৰু ইয়াত M500 G18 চব গানে আছে দে। বহুত মজা লাগি আছে চাই পেলাই। আৰু ইয়ে হয় তৰোৱাল, বহুত মজা লাগি আছে তাকো। তো ইয়া হয় চেপ। তো এইবিলাকে ৰাজসভাৰ সকলোৱে চলাইছিল। তো ইয়া হয় চাকু ৰাজসভাৰ। তো ইয়াৰ চাই তো বহুত মজা লাগি আছে। এইবিলাক ভিডিঅ' কৰিব নদে, মই পাৰ্মিশ্যন লৈছোঁ দেই, সেইকাৰণে ভিডিঅ' কৰি আপোনালোক দেখাব পাৰিছোঁ। বহুত ৰিকুৱেষ্ট কৰিছে, সেইকাৰণে পাৰ্মিশ্যন দিছে দেই। তো চাই থাকক, বহুত মজা লাগি আছে। আৰু আমালোকে তাৰ পৰা বাহিৰত আহিলোঁ, কাৰণ আমালোকক যাব লাগিব ইয়াৰ পৰা। তো ঘূৰি লওক প্ৰথমতে, আৰু চাই থাকক ব্লগখন। তো এয়াই আমালোকে ঘূৰি আছোঁ আৰু ফটো চটো উঠিম সিফালে যাই কেনে। তো
বহুত মজা লাগি আছে আৰু আমালোকক যাব লাগিব ঘৰত, কাৰণ ইয়াৰ পৰা বাছ আছে, ট্ৰেইন আৰু নাপাম। তো ফটো চটো উঠি ল'লোঁ। ইয়াত কৈছে চেনেকৰ পৰা সাৱধান হ'বলৈ, কাৰণ ইয়াত বহুত ৰিস্ক হৈ আছে। আপোনালোকতো প্ৰথমে কৈছে ৰাছেল ভাইপাৰ পুৰা ডিষ্টাৰ্ব কৰি আছে, মানুহক মাৰি আছে। তো ইয়া হয় এখন সৰু পুখুৰী দে, আৰু পুখুৰীখন মজাই লাগি আছে দে, পাৰ্কৰ ছাইডতে। তো বহুত মজা লাগি আছে, তো চাওক। তো ইয়া হয় সৰু পুখুৰী। তো ইয়াৰ পৰা আমালোকে যাম দেই, চাই থাকোঁ ব্লগখন, বহুত মজা আহিব। আৰু ইয়া হয় ৰাজবাৰীৰ ভিউ, বহুত মজা লাগে। যাবই মন নাযায় দে। চাওক কি ধুনীয়া দে, বহুত মজা লাগি আছে। তো কি কৰিম, যাবই লাগিব আৰু। তো ইয়াত আমালোকে গৈ আছোঁ, কি কৰিম এতিয়া, কোনো উপায় নাই, যাবই লাগিব। তো আমালোকে গৈ আছোঁ ঘৰতে, চাই থাকক। তো এয়া আমালোকে গৈ আছোঁ এতিয়া, ঘৰত যাম। প্ৰথমতে বাছ ষ্টেণ্ডত যাম, বাছ ষ্টেচনৰ পৰা আমালোকে যাম। এয়া আমালোকে ৰছ খাম এতিয়া। তো চাওক কেনেকুৱা লাগে ৰছ, বহুত গৰম লাগি আছে সেইকাৰণে খাই আছোঁ। তো এয়া খাম দে, মজা দে, আৰু ভাল লাগিল, বহুত গৰম লাগিছিল। তো ইয়াৰ পৰা যাম বাছ ষ্টেচনত, আৰু তাৰ পৰা বাছৰ পৰা যাম চেলো। তো এয়া বাছত উঠি ল'লোঁ। আমালোকৰ কপাল আজি ভাল দে, কাৰণ আমালোকেও আহিছোঁ আৰু বাছ ষ্টাৰ্ট দিছে দে, চাই থাকক ব্লগখন। তো এয়া চাওক ভিউখন, বহুত মজা লাগি আছে। আৰু ইয়াত বহুত বৰষুণ দি আছে দে, সিফালে বৰষুণ নাই আৰু ইয়াত বহুত বৰষুণ হৈ আছে দে, কি কৰা যাব দে। আৰু চাওঁ ইয়াৰ ভিউখন, ইয়াত আছে পাহাৰ। তো নাজানো এইখন কোনখন পাহাৰ। তো ভিউখন মজা লাগি আছে দে, চাই থাকক ব্লগখন। আৰু ইয়া হয় ভিউ, ৱাও, বহুত মজা দে, চাই থাকক, বহুত মজা লাগি আছে ভিউখন। তো এয়াই আছিল আজিৰ ব্লগ। তো ব্লগখন বেছি দীঘল নকৰোঁ, তো দে আৰু হ'ব, আৰু লাহে লাহে এক্সপিৰিয়েঞ্চ আহিব দে। তো আজিৰ ব্লগখন ইয়াতে সমাপ্ত কৰোঁ, আৰু চেনেলখন ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব দে, বাই।